হেল্ল' ফ্ৰেণ্ডছ, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি অন্য এটি প্ৰশ্ন উত্তৰ শিতানলৈ আপোনালোকলৈ আনিছোঁ কেইটামান বিশেষ প্ৰশ্ন। সেই বিশেষ প্ৰশ্নৰ প্ৰথম প্ৰশ্নটোলৈ আহোঁ। সেই বস্তুটো কি যিটো শুকান হ'লে 2 কেজি, তিতিলে 1 কেজি আৰু জ্বলিলে 3 কেজি হয়? আপোনালোকে নিশ্চয় হয়তো নাজানে। সেই বস্তুটো হৈছে ছালফাৰ, যিটো শুকালে 2 কেজি, তিতিলে 1 কেজি আৰু জ্বলালে 3 কিলো হয়। কলগেট কোনখন দেশৰ কোম্পানী? 2 নম্বৰ প্ৰশ্ন। উত্তৰ, কলগেট হৈছে আমেৰিকান কোম্পানী। 3 নম্বৰ প্ৰশ্ন। মহাকাশলৈ যোৱা প্ৰথম প্ৰাণী কোনটো? মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীটো আছিল কুকুৰ, যাৰ নাম আছিল লাইকা। 4 নম্বৰ প্ৰশ্ন। কোনটো চৰাই মানুহে স্পৰ্শ কৰাৰ লগে লগে মৰি যায়? সেই চৰাইটো হৈছে টিটুনি, যিটো মানুহৰ হাতৰ স্পৰ্শ কৰাৰ লগে লগে মৃত্যুৰ মুখত পৰে। 5 নম্বৰ প্ৰশ্ন। ভাৰতীয় অলিম্পিক সংঘৰ প্ৰথম মহিলা অধ্যক্ষ কোন? উত্তৰ, পি.টি. ঊষা। আশা ৰাখিছোঁ আপোনালোকক এই প্ৰশ্ন উত্তৰসমূহে উপকৃত কৰিব। কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোক বাৰুকৈ উপকৃত হ'ব। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ